Hello everyone, good evening. Zina's Kitchen and Vlogs লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আমিও ভালে আছো। আজি সানডে হয়। সন্ধিয়া সময়খিনিত অকণমান কিবা এটা বনাও বুলি ভাবিছো। গুলাবজামুনৰ পেকেট এটা আছে, তাকে বনাও সন্ধিয়া সময়ত। তাৰ পিছত অকণমান কাম আছে, কামবিলাক কৰিম আৰু আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। অলপ তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া মই এইফালে আমুল তাজা পেকেট এটা কাটি লৈছোঁ। ফ্ৰিজত থোৱা নাই, এইটো বাহিৰতে আছিলে, ৰুম টেম্পাৰেচাৰত আছিলে। আৰু সেইখিনিয়ে মই এতিয়া সানিম। আৰু এইফালে পাউডাৰখিনি দেখিছেনে, যিখিনি মিল্ক পাউডাৰ আছে, MTR পেকেট আছিলে। আৰু সেই পাউডাৰখিনি মই এতিয়া চালি লৈছোঁ ধুনীয়াকৈ, যাতে লদা লদা হৈ নাথাকে। আৰু সেইকাৰণে মই ধুনীয়াকৈ এতিয়া চালি ল'লোঁ। আৰু এইখিনি মই অলপ অলপকৈ গাখীৰ ঢালি এতিয়া ধুনীয়াকৈ সানি ল'ম। আটা যেনেকৈ মঠে তেনেকৈ মই মঠি ল'ম এতিয়া। ইচ্ছা কৰিলে এইখিনি পানীৰেও সানিব পাৰি, কিন্তু গাখীৰে যদি আমি এইখিনি ডোটো বনাওঁ তেতিয়া খুব ছফ্ট হয়। আৰু এইফালে আটাই মই বলকেইটা বনাই ল'লোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এইফালে এখন কুকাৰতে পানী দি দিছোঁ। পানীখিনি গৰম হ'বলৈ মই ষ্টভটো অন কৰি দিলোঁ, ঢাকন লগাই দিছোঁ যাতে সোনকালে গৰম হয়। আৰু এইফালে কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখনতে মই তেল অলপ দি দিছোঁ, ৰিফাইন তেলেৰে মই ফ্ৰাই কৰিম এই বলকেইটা। আৰু কেইটামান মই এলাচি লৈছোঁ, এলাচিখিনি ধুনীয়াকৈ গুড়ি কৰি ল'ম। আৰু এইফালে পানীখিনি অকণমানকৈ গৰম হৈছে, তাতে মই চেনি দি দিছোঁ। চেনি অলপ বেছিকৈ দিলে মানে আঠা হয়, আৰু মানে এটা তাৰ হোৱাকৈ মই চেনি দিছোঁ। চেনিৰ জোখটো একচুৱেলি দিব লাগে, আমি পানী যিমান দিওঁ সিমান কাপ বা বাতিৰে আমি যদি জুখি দিওঁ সিমানখিনিয়ে মানে চেনি দিব লাগে। আৰু সিফালে মই আটাই বলকেইটা এনেকৈ ফ্ৰাই কৰি লৈছোঁ। আটাইকেইটা বল একেলগে মই ফ্ৰাই কৰি ল'লোঁ, তাৰপিছতহে দিছোঁ। আৰু এইফালে পানী উতলি গৈছে, তাতে মই খুন্দি লোৱা এলাচিখিনি দি দিছিলোঁ। আৰু অকণমান তেজপাতৰ গুড়িও দি দিছোঁ। আৰু এইফালে আঠা আঠা হৈ গৈছে পানীখিনি, সেইখিনি মই উতলি থাকিবলৈ দিছিলোঁ। তাৰপিছত বলখিনি দি দিছিলোঁ। আৰু এয়া আধা ঘণ্টাৰ পিছত দেখিছোঁ খুব ধুনীয়াকৈ গুলাবজামুনকেইটা হৈ গৈছে। ইয়াৰ পিছতে ল'ৰাকেইটাই কি কৰি আছে চাবলৈ গৈছোঁ। ৰিচাৰ্ডে আটাই পেনবিলাক চেক কৰি আছে, এতিয়া সি পঢ়িবলৈ ৰেডি কৰিছে। চাহ তাহ দিলোঁ আটাইকে। আৰু এইফালে দেখিছেনে, এইজন মহাজনে আকৌ এইফালে লেপটপ আৰু মোবাইলতে দুয়োটাতে গেমত ব্যস্ত। আৰু এয়া নেক্সট ডে ৰাতিপুৱা মই আকৌ ভিডিঅ' কৰিছোঁ। ৰাতি যিহেতু বৰষুণ দিলে, ৰাতিপুৱালৈকে অলপ অলপকৈ দি আছিল কিন্তু। আৰু ইয়াত দেখিছে পানী এতিয়াও আছে চটত। বতৰটো কিন্তু খুব ডাৱৰীয়া হয়। ৰাতিপুৱা শুই উঠি অকণমান বাহিৰলৈ আহিলে ভাল নালাগে মনটো, সেয়ে মই বাহিৰত অকণমান দেৰি ফুৰোঁ। আৰু এইফালে কণবিলাহীৰ পুলি ওলাইছে, এইফালে তিয়ঁহ এটা লাগিছে, জলকীয়াও লাগি আছে। মোৰ যিহেতু ডিউটি অফ আছে, সেইকাৰণে মই ইডলি বনাম বুলি ভাবিলোঁ, যিটো নেকি মিঠা ইডলি। আৰু ইয়াতে চুজি লৈছোঁ 1 কাপমান জোখেৰে, আৰু পাউডাৰ চেনি লৈছোঁ। এইখিনি মই তিয়াই থ'ম, আধা ঘণ্টামান তিয়ালেই হৈ যায়। সেইকাৰণে ফুলিবৰ কাৰণে মই এতিয়া তিয়াই থৈ দিম। আৰু এইখিনি কিন্তু মই গাখীৰেহে তিয়াম দেই, গাখীৰেৰে যদি তিয়াওঁ তেতিয়াহ'লে খুব ছফ্ট হয়। সেইকাৰণে মই অলপ অলপকৈ ঢালি গাখীৰেৰে এনেকৈ তিয়াই লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। এতিয়া অলপ সময় ৰেষ্ট হ'বলৈ থৈ দিম, এইখিনি যাতে ফুলি উঠে। চুজিখিনি ঢাকি থৈ দিছোঁ ছাইড কৰি। আৰু এইফালে এটা বাউল লৈছোঁ, সেইটো বাউলতে মই এতিয়া ড্ৰাই ফ্ৰুটছখিনি অকণমান সময় তিয়াই থৈ দিম। এইফালে কেইটামান আলমণ্ড লৈছোঁ, আলমণ্ডকেইটাও তিয়াই থ'ম। আৰু এইফালে কেইটামান কাজু লৈছোঁ, লগতে কেইটামান কিচমিচ, এইকেইটাও মই তিয়াই থৈ দিম যাতে ওপৰত মই দিব পাৰোঁ। এইখিনি মই ৰেষ্ট হ'বলৈ থৈ দিওঁ। আৰু ঘৰৰ অন্য কামবিলাক মই এতিয়া সৰু সুৰা কামবোৰ কৰি লৈছোঁ। প্ৰায় ৰিচু জচু উঠিলে, সেইকাৰণে তাহাঁতৰো যিহেতু স্কুল অফ আছিলে,
একেলগে সকলোৱে আজি মিলি ব্ৰেকফাষ্ট কৰিম বুলি ভাবিলোঁ, সেইকাৰণে মই দেৰিকৈ বনাব লৈছোঁ আজি ব্ৰেকফাষ্ট। তাহাঁতে উঠিছে আৰু এতিয়া মই বনাব লৈছোঁ। আৰু এইটো বনাবলৈ কিন্তু খুব বেছি সময় নালাগে দেই, একেবাৰে কম সময়ৰ ভিতৰতে হয়। প্ৰিপেৰেশ্যন কৰাৰ পৰা ধৰি 10 মিনিট ধৰি ল'ব পাৰে সময়, 10 মিনিটৰ ভিতৰত কিন্তু ৰেডি হৈ যায়। আৰু ড্ৰাই ফ্ৰুটছখিনি মই এনেকৈ সৰু সৰুকৈ পাতল পাতলকৈ কাটি লৈছোঁ। যিকেইটা আমন্ড আছে আমন্ডকেইটাহে কাটিছোঁ অকল, আৰু কাজু অকণমান ডাঙৰটো টুকুৰা টুকুৰ কৰি দিছোঁ। তিয়াই থোৱা চুজি আৰু চেনিখিনি মই ভালদৰে ফেটি লৈছোঁ। ইয়াতে মই এপাকেট ইনো দি দিম। ইনোখিনি এক্টিভেট হ'বৰ কাৰণে মই তাতে অকণমানকৈ গাখীৰ ঢালি দিছোঁ, আৰু এইখিনি যাতে ধুনীয়াকৈ মিল খাই যায় তেনেদৰে মই ফেটি ল'লোঁ। আৰু যিকেইখন প্লেটত বনাম সেই প্লেটকেইখনত মই অকণকৈ ঘি সানি লৈছোঁ, এনেকৈ আটাইকেইখনতে। আৰু সিফালে এটা পেনত মই তাতে পানী থৈ দিছোঁ, একেবাৰে কম পানী দিছোঁ, পানীখিনি গৰম হ'বলৈ তেনেকৈ বহাই দিছোঁ। আৰু এতিয়া আটাই প্লেটকেইখনতে মই চুজিৰে পুৰ কৰি দিছোঁ। পুৰ কৰাৰ পিছতে ওপৰতে ডেক'ৰেশ্যনৰ কাৰণে যিটো নেকি ড্ৰাই ফ্ৰুটছ কাটি ৰাখিছিলোঁ, সেই ড্ৰাই ফ্ৰুটছখিনি ধুনীয়াকৈ মিলাই এনেকৈ দি দিছোঁ। আৰু এই ইডলিটো কিন্তু খাবলৈ খুব সোৱাদ টেষ্টি হয়। যিহেতু মই চেনি দি বনাওঁ, আমাৰ ঘৰত নিমখ দি বনালে বা প্লেইন বনালে কোনেও নাখায়, সেইকাৰণে মই ড্ৰাই ফ্ৰুটছ দি এনেকৈ মিঠা চুজিৰ ইডলি বনাই দিওঁ। আৰু সিফালে ইডলিও হৈ গৈছে ধুনীয়াকৈ, আৰু এইফালে মই হৰলিক্স আৰু চাহ বনাবলৈ ৰেডি কৰি আছোঁ। এইফালে ইডলিখিনি হৈ গৈছে, মই এতিয়া তাৰ পৰা উলিয়াই লৈছোঁ। অকণমান সময় ঠাণ্ডা হোৱাৰ পিছতে মই আটাই ইডলিখিনি ধুনীয়াকৈ এনেকৈ কটাৰীৰে কাটি কাটি উলিয়াই লৈছোঁ। দেখিছেনে খুব ধুনীয়া হৈছে, ছফ্ট। এয়া আপোনালোকক দেখাইছোঁ, খুব ছফ্ট হৈছে। আটাইকেইটা এনেকৈ উলিয়াই ল'লোঁ, আৰু সিফালে মোৰ গাখীৰো উতলি গৈছে। লগতে মই যোৱাকালি বনোৱা আকৌ এই গোলাপজামুন কেইটা লৈ লৈছোঁ। ইডলি আৰু গোলাপজামুনেৰে আজি মানে ব্ৰেকফাষ্ট। খুব টেষ্টি, খুব ভাল লাগিলে। দুটামান খোৱাৰ পিছতে কিন্তু পেট পূৰ হৈ যায় দেই।
আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ দিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব দেই। আজিলৈ তেন্তে আহোঁ, পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত। বাই বাই, থেংক ইউ।